ইনষ্টাতে ভিডিঅ' কাৰণে দিলোঁ এটা। পাঁচে মাত্ৰ 20 টকা। লোকেল চৰাই লোকেল হাঁহ পাই যাব। চাই লওক, লোকেল চৰাই লোকেল হাঁহ লৈ যাওঁ মাত্ৰ 20 টকা। সকলোলৈকে মোৰ তৰফৰ পৰা ৰাজ পূজাৰ অশেষ শুভকামনাৰ লগতে শুভেচ্ছা থাকিল। আৰু মই আজি দুধনৈত ৰাস চাবলৈ আহিছোঁ। এয়া প্ৰথম গেটটো এনেকুৱাকৈ বনাইছে। আপোনালোকক যিমান পাৰোঁ পূজাখন দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। বহুত মানুহ এয়া। আৰু এতিয়া দ্বিতীয়টো গেট পাইছোঁ আমি এয়া প্ৰৱেশ কৰিলোঁ। আৰু এতিয়া পূজাথলীলৈ যাই আছোঁ। আৰু পূজাথলীৰ ওচৰত বহুত মানুহৰ ভিৰ এয়া এনেকুৱাকৈ বনাইছে পূজাথলীটো। আৰু এইফালে নাম কীৰ্তন গাই আছে এয়া। যথেষ্ট ভিৰ হৈছে। আপোনালোকে গেটখিনি যাতে মুকলি কৰি লয়। চেল্ফি পইণ্টত বেছি মানুহ গেডাৰিং নকৰিব। বেছি সমাগম নকৰি উলিয়াই দিব। তাৰ বাবে আহ্বান থাকিল। ধুনীয়া ধুনীয়া ফুল বিক্ৰী পাইছে ফুলৰ দোকান। ইমান ধুনীয়া ধুনীয়া ফুল, একদম অৰিজিনেল ফুল নিচিনা লাগছে। যেন মানে অৰিজিনেল ফুলহে আৰু তেনেকৈ ইমান ধুনীয়া। এতিয়া আমি যাই আছোঁ মীনা বজাৰৰ ফালে। আপোনালোকক মীনা বজাৰত কি কি আহিছে অলপ দেখুৱাব পাৰিছোঁ। চাই দিব ভিডিঅ'টো। এতিয়া মানে বহুত মানুহ আহিছে। আৰু এইখনে বাছখন এয়া, যিখন বাছত যাব পাৰে, খাব পাৰে আৰু বাৰ্থডে পাৰ্টি বা বিয়াত এইবিলাকত মাতিব পাৰে। আপোনালোকে জানেই ডিম্পুদাৰ ভিডিঅ'ত যিবিলাকে দেখা পাইছে সিহঁতক নকলেও হয়, মানে এই বাছখনৰ বিষয়ে গমেই পায়। আৰু সিহঁতে আজি দুধনৈৰ ৰাস পূজাত ডাঙৰকৈ ৰেষ্টুৰেণ্ট খুলিছে। এয়া চাওক ইমান ধুনীয়া। আৰু আপোনালোকেও মাতিব পাৰে ইয়াত। আৰু এটা আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰে হয়। এইপিনে আছে মীনা বজাৰ। ইনষ্টাতে ভিডিঅ' কাৰণে দিলোঁ এটা। কিমান 50 কে না 50? ধুনীয়া।
বগৰী আচাৰে ল'ম ভাবিছোঁ বগৰী ঔটেঙা বগৰী আচাৰ ঔটেঙা বগৰী আচাৰ এই এতিয়া বস্তু এটা খাং লাগে দেখোন গন্ধতে বা ধুনীয়া পাঁচে মাত্ৰ 20 টকা লোকেল চৰাই লোকেল হাঁহ পাই যাব চাই লওক লোকেল চৰাই লোকেল হাঁহ লৈ যাওঁ মাত্ৰ 20 টকা মাত্ৰ 20 টকা লোকেল হাঁহ লোকেল চৰাই লৈ যাওঁ মাত্ৰ 20 টকা 20 টকা লোকেল হাঁহ লোকেল চৰাই দিছোঁ আপোনাক ৰাসৰ অফাৰ দিছোঁ আপুনি ইয়াতে আছে বলটো লোৱা ভাততো নাপালোৱে এতিয়া বলটো লৈ ভাবিছোঁ আৰু 3টা বল দিয়ে আৰু 3টা বলত এই গিলাচকেইটা বাগৰাব লাগে আৰু ট্ৰাই কৰিব কাৰণে নোৱাৰোঁ সেইটো ভিডিঅ'টো 10 টাকা গেল 20 টাকা গেল পূজাত বহুত মানুহ ইয়াত দেখিছে পূজা চাব আহি বিৰাটে ভাল লাগিল আৰু ভিডিঅ'টো মোৰ আজি বৰ বেছি দীঘলীয়া নকৰোঁ এইখিনিতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ কেনে পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব ভাল পালে আৰু কোনো এটা নতুন লগ পোৱাৰ আশাৰে আজিলৈ এইখিনিতে দিছোঁ বাই বাই